নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ এখন নতুন আঞ্জা কচু শাকৰ। মই প্ৰথমেই এয়া তেল দিছোঁ, অকণমান দিছোঁ। তাৰ পাছত দিম শুকান জলকীয়া, তাৰ পাছত মই দিম লগত কটা পিঁয়াজ। যিহেতু মই কচু শাক খাই বহুতেই ভাল পাওঁ, খৰধৰ হৈছে কাৰণে আজি মই কুকাৰতে বনাই দিছোঁ। এতিয়া মই পিচি থৈ দিয়া আদা আৰু ৰচুনৰ পেষ্ট অকণমান দি দিছোঁ। অকণমান ভাজি লৈছোঁ ৰঙচুৱাকৈ। পাছত মই দিম কচু শাক লৈছোঁ। তাৰ পাছত আছে বিলাহী আৰু এয়া হ'ল মাছ, ইয়াত দালি। পিঁয়াজখন ভজা হৈ গৈছে। এতিয়া আমি প্ৰথমে দিম কচু শাক। দি থৈ দিয়া কচুকেইটা ভৰাই দিওঁ। আপোনালোকে বনাই খাই চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই খুবেই ভাল পাওঁ কচু শাক। তাৰপাছত দিম দালি। অকণমান বনাই মই ঘৰুৱা একদম ফ্ৰেছ লোকেল আলু, কোনো সাৰ প্ৰয়োগ নকৰা কিছুমান দি দিছোঁ। তাৰ পাছত এয়া হৈছে মচন্দৰী গোন্ধটো মই ইমানেই ভাল পাওঁ, অকণি দিছোঁ। লগত দিছোঁ মই এয়া হৈছে মান ধনিয়া। যিহেতু কুকাৰত বনাইছোঁ যেতিয়া লগতে দি দিছোঁ। এতিয়া দিম মই নিমখ। এতিয়া দিম মই হালধি। এতিয়া মই অকণমান টাইম লৰাই অকণমান ঢাকি দিছোঁ। এইটো এখনতে বনাইছোঁ আৰু এখনতে মোবাইল দুইটা অকণমান অসুবিধা হৈছে, সদায় একো নাই।
এতিয়া মই অকণমান ঢাকি দিওঁ। তাৰ পাছত দিম মই শুকান মাছ। কাবা পিচি থৈ দিয়া আৰু অলপ আদা ৰচুন আছে, তাক মই এড কৰি দিম। যোনসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে জনাবচোন বিহুত আপোনালোকে কি কি ধৰণৰ পিঠা বনাইছে। পিঠাটো ভাল নোহোৱাৰ বাবে মই পূজা কৰিব পৰাই নাই বাৰু, হ'ব ময়ো বনাম। যি পিঠা খুন্দিবগৈ লাগিব। ধুনীয়া হৈছে। এতিয়া মই পিচি থৈ দিয়া আদা ৰচুনখিনি এড কৰি দিম। তাৰপাছতে এয়া শুকান মাছ দিছোঁ। এতিয়া অলপ টাইম ভাজি লওঁ, কৰি মিছোৱাকৈ। এতিয়া অলপ টাইম আকৌ ঢাকি দিছোঁ। আকৌ পানী। পানী এড কৰি দিলোঁ। দেখিছে পানী আৰু অলপ দি দিছোঁ। এতিয়া 2টা চিটি মাৰিবলৈ মই থৈ দিম।